নিশ্চয়কৈ আজি মহা অষ্টমী ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত কোভিড প্ৰটকল ৰক্ষা কৰি বিভিন্ন প্ৰান্তৰ যি পূজাস্থলীসমূহত ভক্তৰ যেনেধৰণে আচলতে পূৰ্বৰ দৰে দেখিবলৈ পোৱা যায় লানি নিচিঙা ভিৰ হয়, কিন্তু সেই পৰিৱেশ এইবাৰ দেখিবলৈ পোৱা নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ভক্তৰ উপস্থিতি পূজা মণ্ডপসমূহত সেৰেঙা দেখিবলৈ পোৱা গৈছে আৰু যিসকল লোক অতি সেৰেঙা উপস্থিতি অঞ্জলি লৈছে আৰু তেওঁলোক গুচি গৈছে এনেধৰণে। আৰু পূজা মণ্ডপৰ ভিতৰত পুৰোহিতৰ লগত 5জনতকৈ অধিক ব্যক্তি থাকিব নোৱাৰিব, তাৰ ওপৰত বিশেষ দৃষ্টি নিবদ্ধ আছে যি পূজা সমিতি আছে তেওঁলোকৰ। CCTV কেমেৰাসমূহ প্ৰশাসনৰ ফালৰ পৰা পূজা মণ্ডপসমূহত স্থাপন কৰাৰ কথা কৈছিল আৰু সেই অনুসৰি কোভিডৰ প্ৰটকল ৰক্ষা কৰি মহা অষ্টমীৰ দিনটোত দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ দৌলহাট আঞ্চলিক যি পূজা মণ্ডপ আছে সেই স্থানত এনেধৰণে অতি সেৰেঙাকৈ হ'লেও ভক্তই দেৱী মাৰ আশীষ ল'বৰ কাৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। পোনপ্ৰথমে মই শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা গোটেই অসমবাসী ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ টাইমেটৰ সমূহ পৰিয়াললৈ মই দুৰ্গা পূজা শুভেচ্ছা জনাইছোঁ। আচলতে COVID-19 যি গোটেই বিশ্বজুৰি যি সন্ত্ৰাস মানে আৰম্ভ কৰিছে, এই কোভিড প্ৰট'কল মানি আমি প্ৰশাসনে আমাক যি ব্যৱস্থা আমাক ল'বলৈ দিছে সেই গোটেই প্ৰশাসনে দিয়া গাইডলাইন আমি ফ'ল' কৰিছোঁ। আমি চেনিটাইজাৰ পৰা আৰম্ভ কৰি মাস্কৰ পৰা আৰম্ভ কৰি আমাৰ যি CCTV আছে সেই CCTVও আমি ব্যৱহাৰ কৰিছোঁ। মণ্ডপৰ ভিতৰত আমি চকী ইমান ৰখা নাই, কাৰণ চকী থাকিলে ৰাইজ ইয়াত বহিব। গতিকে ইয়াত যিটো ছ'চিয়েল ডিষ্টেঞ্চিংটো আমি মানিবলৈ চেষ্টা কৰিছোঁ। আৰু কথা হ'ল খুব ভাল লাগিছে আপোনালোকো আজি আহিছে। যোৱা বছৰ আমি ইয়াত বহুত ধুমধামে আমি পূজা পাতিছিলোঁ, কিন্তু এইবাৰ যিহেতু আমাৰ বতৰো প্ৰতিকূল বতৰ, তাৰ উপৰিঞ্চি কোভিডৰ কাৰণে আমাৰ সিমান এইবাৰ ভক্তবৃন্দ ওলাই কিনে অহা নাই। আৰু এটা কথা কওঁ যে আজি মা দুৰ্গাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে গোটেই অসমবাসী ৰাইজলৈ সুখ শান্তি উভতি আহক, অপায় অমংগলবিলাক দূৰ হওক। তো মোৰ ফালৰ পৰা এইখিনি কৈছোঁ। সকলোৱে মা দুৰ্গাৰ ওচৰত সেয়াই আশা কৰিছে, প্ৰাৰ্থনা কৰিছে যাতে সমাজৰ অপায় অমংগলসমূহ দূৰ হওক, সমাজলৈ শান্তি ঘূৰি আহক। মা দুৰ্গাৰ ওচৰত আজি মহা অষ্টমীৰ দিনটোতো ভক্ত যিসকল আহিছে তেওঁলোকে সেয়া প্ৰাৰ্থনা কৰিছে। আৰু এগৰাকী লোক আছে, দেখিছোঁ যথেষ্ট ভক্তৰ কম সেৰেঙা একদম উপস্থিতি। যোৱা বছৰ দেখিছোঁ সাংঘাতিক মানুহৰ ভিৰ হয়, এইবাৰ দেখিছোঁ আপোনালোকে কোভিডৰ যিখিনি প্ৰটকল সেয়া ৰক্ষা কৰিছে। বতৰো যথেষ্ট প্ৰতিকূল, এনে অৱস্থাত দৈনিক ইয়ালৈ কিমান মান ভক্তৰ অহা যোৱা হৈ আছে? চাওক, এতিয়া যোনটো কোভিডৰ যোনটো প্ৰভাৱ আছে তালৈ আমি ৰাখি মানে চেনিটাইজাৰ আৰু আপোনাৰ যোনটো মাস্ক পৰিধান কৰি আহিব লাগে। তাৰপিছতো আহি আছে দিনে আপোনাৰ 200-250 মানুহ এনেকুৱা দৰ্শন কৰে। আগত য'ত 2000-3000 মানুহে দৰ্শন কৰি আছিলে, এতিয়া 1000-200-100 এনেকুৱা মানুহ হয়। আৰু আমিও নিজৰ ধ্যান ৰাখিছোঁ, সামাজিক দূৰত্ব বজাই ৰাখিবৰ কাৰণে কৈছোঁ, হেণ্ড চেনিটাইজাৰ কৰি আছোঁ আৰু আমি মণ্ডপো চেনিটাইজাৰ কৰিছোঁ সদায়। যিহেতু চৰকাৰৰ তৰফৰ পৰা বান্ধি দিয়া আছে কিছুমান নীতি নিয়ম, সেই নীতি নিয়ম আমি মানি চলিবৰ কাৰণে বাধ্য। আৰু আমি সকলো ৰাইজকো কওঁ, অসমবাসী ৰাইজক, যাতে COVID-19ৰ যোনটো প্ৰভাৱ তালৈ ধ্যান ৰাখি যাতে চৰকাৰৰ নীতি নিয়মকেইটা মানি চলে। দুৰ্গা পূজা মানে উৎসৱৰ বতৰ, কিন্তু এইবাৰ দুৰ্গা পূজাত সজাগ হওক, সচেতন হওক। কোভিড প্ৰট'কল আৰু চৰকাৰী নীতি নিয়ম মানি চলা 3খনকৈ বিশেষ পূজা সমিতিক আমি নিৰ্বাচিত কৰিম শ্ৰেষ্ঠতাৰ ভিত্তিত। আৰু সেইবাবে আমি লৈ আহিছোঁ অমৃত চিমেণ্ট হেল্ডি পূজা এৱাৰ্ডছ 2020, ডিজিটেল পাৰ্টনাৰ টাইমেট আৰু ৰেডিঅ' পাৰ্টনাৰ 92.7 বিগ FM। লগতে সেইসকল দুৰ্গাৰূপী মহিলা কোভিড যোদ্ধালৈও আমাৰ চেলুট। তেওঁলোকক আমাৰ ফালৰ পৰা থেংক ইউ দুৰ্গা বাই অমৃত চিমেণ্ট।